নমস্কাৰ। কথা এটা কোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ। এইকেইদিন আমি গোটেই অসমবাসী শোকত বিহ্বল হৈ আছোঁ, শোকত ডুবি আছোঁ। ক'তো একো নাই, দোকান পোহাৰ একো নাই, সকলো বন্ধ। সকলোৱে কেৱল জুবিন দাৰ কথাই ভাবি আছে, জুবিন দাক মানে শ্ৰদ্ধা কৰি আছে, জুবিন দাৰ সমদল উলিয়াই আছে স্মৰণ কৰি। গতিকে এই সময়ত বেলেগৰ কিছুমান যিবিলাক মন্তব্য, কিছুমান বিৰূপ মন্তব্য কৰিছে, কিছুমানে ভাইৰেল হোৱাৰ কাৰণেই হ'ব নিশ্চয়। এনেকুৱা সময়ত ভাইৰেল হ'বলৈ গৈ নিজৰ বিপদ নিজে মাতি আছে কিছুমানে। গতিকে তেওঁলোকক সকীয়াই দিব খোজোঁ, জুবিন দা এনেকুৱা সাধাৰণ মানুহ নাছিল। জুবিন দাৰ বিৰুদ্ধে এনেকুৱাকৈ বিৰূপ মন্তব্য কৰিবলগীয়াও একো নাই। যদি ভাইৰেল হ'বৰে মন আছে তেন্তে বেলেগ হৈ ভাইৰেল হ, তহঁতে উলংগ হৈ ভাইৰেল হ। জুবিন দাক কিয় মাজত আনি আছ? জুবিন দাক টানি আনিব নালাগে নহয়। আৰু জুবিন দাক ভাল পোৱা মানুহ বহুত আছে। গতিকে সকলোৱে এই কথাবিলাক সহ্য নকৰিব। নিজৰ বিপদ নিজে মাতি আছ। গতিকে এই ভিডিঅ'টো তহঁতে মানে যিসকলে এনেকুৱা ভাবি আছ আগলৈ বা এতিয়া কৰি উঠিছ, তহঁতে মানে ৱাৰ্ণিং বুলি ভাব বা উপদেশ বুলি ভাব, যি বুলি ভাব ভাব। মই খাতিৰো নকৰোঁ, ভয়ো নকৰোঁ তহঁতৰ নিচিনা মানুহক। কিন্তু কথাটো হ'ল, জুবিন দাক অপমান নকৰিবি। জুবিন দাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি সদায় অমৰ হৈ থাকিব। সেইকাৰণে জুবিন দাক আজি সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এইসকল নায়কৰ লগত একেলগে স্থান দিয়া হৈছে। কাৰণ তেওঁ জাতিৰ নায়ক, আমাৰ অসমীয়া জাতিৰ নায়ক। তেওঁলোকে আমাৰ অসমীয়া জাতিটোক বিশ্ব দৰবাৰত ৰিপ্ৰেজেণ্ট কৰিছে, চিনাকি দিছে। গতিকে আমি তেনেকুৱা মানুহ এজনৰ বিপক্ষে এনেকুৱা বিৰূপ মন্তব্য কৰিলে কোনেও সহ্য নকৰোঁ। যিখন ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিথৰ দেহ আনিবলৈ দিল্লীলৈ গৈছে, সদায় একোটা দুখ লগা পোষ্ট দি আছে তেখেতে, জুবিন দাক বিচাৰি আছে। গতিকে তহঁতে কি বুলি ভাব নিজকে? ইমানে যদি ভাইৰেল হ'বলৈ মন আছে, উলংগ হৈ তহঁতে নাচি থাক, তেতিয়াও ভাইৰেল হ'ব পাৰিবি। জুবিন দাক কিয় ব্যৱহাৰ কৰি ভাইৰেল হ'বলৈ গৈ আছ? যিজন মানুহ বিৰূপ মন্তব্য কৰি ভাইৰেল হ'বলৈ গৈ আছ, জুবিন দাৰ ভাল কথা ভাবি ভাইৰেল হৈ থাক, যেনেকুৱাকৈ হ'ব খুজি আছ। কিন্তু বিৰূপ মন্তব্য নকৰিবি। এইখিনিও মানে ক'বলৈ মই এই ভিডিঅ'টো বনাইছিলোঁ। ধন্যবাদ।